লখিমপুৰ জিলাৰ তেলাহী কমলামুৰীয়া আঞ্চলিক শাখা সাহিত্য সভা আৰু শংকৰদেৱ সংগীত কানন খগাৰ উদ্যোগত আৰু শংকৰদেৱ শিশু নিকেতন খগাৰ সহযোগত খগাৰ শংকৰদেৱ সংগীত কাননৰ প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, কবিতা আবৃত্তি, নৃত্য আৰু বিষ্ণু ৰাভাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শংকৰদেৱ সংগীত কানন খগাৰ অধ্যক্ষ তিলক নাথে আধৰা কাৰ্যসূচীত তেলাহী কমলামুৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি নীল চুতীয়া, সম্পাদক ৰিণ্টু শইকীয়া, প্ৰাক্তন সভাপতি প্ৰশান্ত কুমাৰ নাথ, অনাতাঁৰ কৌতুক শিল্পী সত্যনাথ ফুকনৰ লগতে শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। শংকৰদেৱ শিশু নিকেতন খগাৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে আটাইবোৰ প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰে। পুৰস্কৃত ছাত্ৰ ছাত্ৰীসকলক আয়োজক সমিতিয়ে মূল্যৱান গ্ৰন্থ আগবঢ়ায়। লখিমপুৰৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, আছাম নিউজ 24।